প্ৰথমে এটা বিগ ব্ৰেকিং নিউজ চীনৰ পৰা তীব্ৰ গতিত নামি অহা ঢলে অসম আৰু অৰুণাচলত সূচনা কৰিব পাৰে মহাপ্ৰলয়ৰ ব্ৰহ্মপুত্ৰৰ বুকুত মহাপ্ৰলয়ৰ আশংকা চীনৰ চাংপত ভূমিস্খলনে সৃষ্টি কৰা কৃত্ৰিম হ্ৰদৰ ওপৰেৰে বাগৰিছে ঢল প্ৰতি সেকেণ্ডত 18,000 ঘনমিটাৰ কোবাল গতিৰে কৃত্ৰিম হ্ৰদৰ পৰা তললৈ নামি আহিছে ঢল এই ঢলে অসম আৰু অৰুণাচলত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে ইতিমধ্যে চিয়াং জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট 2 ঘণ্টাত 2.5 মিটাৰ বাঢ়িছে নৈখনৰ জলপৃষ্ঠ ধেমাজি প্ৰশাসনে এনে বিপদৰ প্ৰতি লক্ষ্য ৰাখি নিয়োগ কৰিছে অতিৰিক্ত 8টা এনডিআৰএফৰ দল ভুৱনেশ্বৰৰ পৰা আহিছে এনডিআৰএফৰ 8টা কোম্পানী ইতিমধ্যে পাছিঘাটলৈ ৰাওনা হৈছে সেনাৰ বৃহৎ দল সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় ধেমাজি লখিমপুৰ তিনিচুকীয়াৰ লগতে বানৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা সকলো জিলাৰ প্ৰশাসন দুৰ্যোগ প্ৰশমন বিভাগক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় গৃহ সচিবেও অৰুণাচল আৰু অসমৰ মুখ্য সচিবৰ সৈতে প্ৰতিটো মুহূৰ্ততে যোগাযোগ ৰাখিছে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পাছিঘাটত সষ্টম হৈ আছে এনডিআৰএফ বাহিনী চীনৰ জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি চাংপুৰ কৃত্ৰিম হ্ৰদৰ সমীপত থকা অস্থায়ী শিবিৰ ইতিমধ্যে ঢলে বুঢ়াইছে উল্লেখযোগ্য যে দক্ষিণ পশ্চিম চীনত অৱস্থিত তিব্বতৰ ম্যানলিঙত যোৱা বুধবাৰে বৃহৎ পাহাৰ খহি পৰাৰ ফলত আবদ্ধ হৈছে ব্ৰহ্মপুত্ৰৰ উচ্চ চাংপো ভূমিস্খলনে চাংপোক আবদ্ধ কৰি কৃত্ৰিম হ্ৰদৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ জলপৃষ্ঠ বৃদ্ধি অব্যাহত আছে চিয়াং নৈত প্ৰতি 5 মিনিটত 10 সেণ্টিমিটাৰকৈ বাঢ়িছে চিয়াঙৰ জলপৃষ্ঠ পুৱাৰে পৰা 2.5 মিটাৰ বৃদ্ধি পাইছে চিয়াঙৰ পানী পাছিঘাটত আৰু ইয়া আপোনালোকে দেখুৱাইছো এক ভয়াবহ বিপদৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰতি 5 মিনিটত 10 সেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে চিয়াঙৰ জলপৃষ্ঠ ইপিনে সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় ধেমাজি লখিমপুৰ তিনিচুকীয়াৰ লগতে বানৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা সকলো জিলাৰ প্ৰশাসন দুৰ্যোগ প্ৰশমন বিভাগক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ সৈতে বাৰ্তালাপ কৰে কেন্দ্ৰীয় গৃহ সচিবেও অৰুণাচল আৰু অসমৰ মুখ্য সচিবৰ সৈতে প্ৰতিটো মুহূৰ্ততে যোগাযোগ ৰাখিছে ইতিমধ্যে যোৱাকালিৰ পৰা এই ক্ষেত্ৰত ভাৰত চৰকাৰ আমি অসম চৰকাৰ বিশেষভাৱে আমি যোগাযোগত আছোঁ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰ মাননীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰদ্ধেয়া সুষমা স্বৰাজ ডাঙৰীয়ানীয়ে দুপৰীয়া ভাগত মোক টেলিফোন যোগেদি জনালে আৰু সেইবাবে আমাৰ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিবৰ বাবে তেখেতে আমাক নিৰ্দেশ দিছে আৰু সেই ধৰণে আমি এছডিআৰএফ এনডিআৰএফ আৰু যিকেইখন জিলাত ইয়াৰ প্ৰভাৱ পৰিব পাৰে বিশেষকৈ তিনিচুকীয়া হওক ডিব্ৰুগড় ধেমাজি লখিমপুৰ শিৱসাগৰ গোলাঘাট এই গোটেই বৃহত্তৰ অঞ্চলটোত গতিকে দুই পাৰ যাতে বসবাস কৰা ৰাইজক আমি বিপদৰ সময়ত বিশেষভাৱে সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ বাবে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি আমাৰ হাতত লোৱা হৈছে মই মুখ্য সচিবৰ যোগেদি নিৰ্দেশনা ইতিমধ্যে প্ৰদান কৰিছোঁ আৰু এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰাও যোৱাকালি এখন বিশেষ বিমানে ডিব্ৰুগড়লৈ তেখেতসকলে এনডিআৰএফৰ কেইবাটাও কোম্পানী প্ৰেৰণ কৰিছে সকলোবিলাক অত্যাধুনিক সা সঁজুলি লৈ তেখেতসকলে ইতিমধ্যে ডিব্ৰুগড়ত যোৱাকালি নিশা নামাৰ পাছত তেখেতসকলে বিভিন্ন জিলালৈ গৈ পজিশ্যন লৈছে গতিকে আমাৰ দৃঢ় বিশ্বাস যিকোনো বিপদৰ সন্মুখীন হ'বলৈ আমি এতিয়া প্ৰস্তুত আৰু যাতে আমাৰ জনসাধাৰণে এই ক্ষেত্ৰত সজাগ সচেতনতা প্ৰদৰ্শন কৰে তাৰ বাবে মই অসমৰ ৰাইজলৈ বিশেষভাৱে আহ্বান জনাইছোঁ আৰু প্ৰশাসনক যাতে তেখেতসকলো সকলো ধৰণৰ সহযোগিতা আগবঢ়ায়